বন্ধু-বান্ধৱীসকল ডায়াগনাইজ ব্ৰেইন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটি বিষয়ৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিম, যিটো বিষয় দৈনন্দিন জীৱনৰ পৰা আমি আৰম্ভ কৰি দৈনন্দিন জীৱনতো লাগে আমাক, আৰু লগতে যিটো আগন্তুক জানুৱাৰী যিটো আমাৰ APDCLকে ধৰি বিভিন্ন পদৰ 10,000 পদৰ যি বিজ্ঞাপন প্ৰকাশ পাব, সেই বিজ্ঞাপনৰ পৰীক্ষাটো এই বিষয়টো আপোনালোকক অতিকে লাগিব। আৰু লগতে যি IBPS আছে, RRB আছে, মূলতঃ SSC আছে, বৰ্তমান SSC চলি আছে, সেই পৰীক্ষাটো সেইসমূহ পৰীক্ষাটো এই বিষয়টো অতিকে গুৰুত্বপূৰ্ণ। আৰু এই বিষয়টো হ'ল বৰ্গমূল উল্লেখ ক্ষেত্ৰত আমাৰ বহুত সময় এনেই গুচি যোৱাৰ ফলস্বৰূপে আমি পৰীক্ষাত বেলেগ অংক কৰিব নোৱাৰোঁ। সেয়েহে মই এটা নিজেই এটা উপায় উলিয়াইছোঁ। সেই উপায়টো হ'ল 5 ছেকেণ্ডত আপোনালোকে যিমান ডাঙৰ হ'লেও 4টা অংক হওক, 5টা অংক হওক, 6টা অংক হওক, আপোনালোকে বৰ্গমূল উলিয়াব পাৰিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আমি আগবঢ়াই নিওঁ। তাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ, যিহেতু চেনেলটো নতুন, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, এই যে 5 ছেকেণ্ডত আপোনালোকে বৰ্গমূল উলিয়াব, যিটো টিপছ আপোনালোকক আগবঢ়াম, তাৰ আগতে আপোনালোকে কেইটামান বস্তু জানি ল'ব লাগিব। আৰু সেইকেইটা আপোনালোকে একদম সহজ জানি লয় যে আমি কেইটামান বৰ্গমূল আমি মুখামুখি কৰি ল'ব পাৰোঁ। ধৰা হ'ল এইটো 15, এই 25, এইটো 35, এইটো 45, এইটো 55, 65 বা 75, 95। এককত 5 টকা দুটা সংখ্যা যিকোনোৰে আমি বৰ্গমূল উলিয়াব পাৰোঁ এটা টিপছত। এইটো কিন্তু মেইনটো নহয়, এইটো আমি 5 টকাহে পাৰিম, আৰু বেলেগ যদি 6 থাকে কিবা থাকে, এইটো কেনেকৈ উলিয়াম তাৰ কাৰণে আমি মূল ভিডিঅ'টো আগবঢ়িম। কিন্তু সেই যি 5 ছেকেণ্ডত আমি যিকোনো সংখ্যাৰে বৰ্গমূল উলিয়াম, এই টিপছটো প্ৰথমতে জানি ল'ব লাগিব। এতিয়া 15 ইয়াৰ বৰ্গ কি হ'ব? বৰ্গমূল হ'ব ইয়াত 5 গুণ এইটো 25, এইটো কৰি দিয়ক। 5 গুণ 25, এইটো মনত ৰাখিব, 5 গুণ 25, আৰু ইয়াৰ লগত এই 2, এইটো আপুনি 1 আছে 2 গুণ 2 গুণ 2 এই গুণ কৰিব। ঠিক আছে, মনত আছে? তো 5 গুণ 25 এইটো মনত ৰাখিব, একদম সহজ, একত 2। ঠিক তেনেদৰে এইটো 25টো 5 গুণ 25 আৰু 3 গুণ 6। ঠিক তেনেদৰে এনেকৈ 35, 5 গুণ 35, 3 ঠিক 4 গুণ 12, ইয়াৰ হ'ব 1235। ঠিক তেনেদৰে এনেকৈ 65 এইটো হ'ব 5 গুণ 25, 6 ঠাইত 7 কৰি দিলে হ'ল, একবাৰে দিলে হ'ল 7 6 গুণ 42। পুনৰবাৰ কৈছোঁ, এই 15 যদি 15 পূৰণ কৰিব লাগে তেতিয়া একদম সহজ। আমাৰ একত ঠাইত আপোনালোকে আৰু 1 যোগ কৰি দিলে হ'ল, আৰু 2 গুণ 2 5 গুণ 25। ঠিক তেনেদৰে 5 গুণ 25, 2 ঠাইত 3, 3 গুণ 6, 5 গুণ 35, 3 ঠাইত 4, 4 3 গুণ 12। ঠিক তেনেদৰে এনেকৈ আমি এইটো কৰি ল'ব। এইটো মনত ৰাখিব আপোনালোকে, এইটো আমি জানি লওঁ। 4 যে 225, 12 35 এইখিনি আমি জানি ল'লোঁ। আৰু বাকী আমি ইয়াৰে 10 গুণ এইটো জানোৱে, 10 গুণ 100, 20 গুণ এইটোতো জানো আমি, 20 পূৰণ 20 400, এইটো আমি জানো, এইটো আমাৰ এতিয়া বন্ধু-বান্ধৱীসকল, আমি যিকোনো সংখ্যাৰে বৰ্গমূল উলিয়াৰ আগমুহূৰ্তত এই দুটা টিপছ আপোনালোকে মনত ৰাখিব লাগিব, যে 15 লগত 15 পূৰণ কৰি একেলগে আমি জানিব লাগিব। 225 কিমান হ'ব আমি গম পাম 15। 15 গুণ 25, 15 গুণ 225, 25 গুণ 625, 35 গুণ 1225, 10 গুণ 100, এই দুটা টিপছ আপোনালোকে জানি ল'ব লাগিব। তাৰপিছত আমি এতিয়া কেনেকৈ যিকোনো সংখ্যাৰে বৰ্গমূল উলিয়াব লাগে আমি টিপছটো আপোনালোকক কৈ আছোঁ। তো বন্ধু-বান্ধৱীসকল, আমি এনেকুৱা প্ৰশ্ন প্ৰায়ভাগ পৰীক্ষাতে অহা দেখা পাওঁ। তো এইটো প্ৰশ্নৰ আমি যদি উলিয়াব যাওঁ সকলোৱে পাৰোঁ, কিন্তু আমাৰ দীঘলীয়া প্ৰক্ৰিয়া, যাৰ ফলস্বৰূপে আমি বাকী থকা প্ৰশ্ন কৰিব নোৱাৰোঁ, ফলস্বৰূপে আমি সফলতা অৰ্জন কৰিব নোৱাৰোঁ। এতিয়া আমি চাওঁ 7 to 9, ইয়াৰে বৰ্গমূল উলিয়াব লাগে। তো ইয়াৰে বৰ্গমূল উলিয়াৰ প্ৰাক মুহূৰ্তত আপোনালোকে চাব লাগিব কি এইটো কোন ধৰণৰ আছে। ধৰক এইটো আছে পৰা 7 to 9 হোৱাৰ লগে লগে 30 পূৰণ 30 আমি জানো 900, চাই ল'ব 7 to 9 টো 900, আৰু 20 পূৰণ 20 400। মানে 729টো আমাৰ 729ৰ বৰ্গমূলটো 20 আৰু 30ৰ মাজত আছে। কেনেকৈ গম পালোঁ? কাৰণ 400 আৰু 900, 729টো 400 আৰু 900ৰ মাজত আছে, মানে ইয়াৰে বৰ্গমূলটো কি হৈছে 20 আৰু 30ৰ মাজত আছে, মানে 21ৰ পৰা আছে, ইয়াৰে 21ৰ পৰা আছে তোমালোকে
29ৰ ভিতৰত 729ৰ কি আছে বৰ্গমূলটো আছে এতিয়া আমি চাও ইয়াৰে গোটেইকেইটা আমি পূৰণ কৰিব নোৱাৰো আমাৰ উপকৃতি বহুত হৈ যাব তো আমি মুখে মুখে যদি চাও 9 টো এককক যদি চাও 21 পূৰণ 21 চাই লও 1 1 গুণ 1 এটো নহয় 21 টো নহয় তো 9 গুণ 9 গুণ 81 1 এটো 29 এটোও নহয় আমি জানো তো 9 হলি কৰব হয়তো 23 3 3 গুণ 9 এটো হ'ব পাৰে নাইবা এটা আছে আমাৰ কি 27 এটো হ'ব পাৰে কারণ হাতের নম্বর 9 আছে আর এবার কই দিছো যে 729ৰ যদি আমি বৰ্গমূলটো উলিয়াব লাগে প্ৰথমতে চাম আমি 729 টো কোন দুটা বৰ্গমূলৰ মাজত আছে তাৰ কাৰণে আমি জানিব লাগিব 30 পূৰণ 30 900 20 পূৰণ 20 400 এই 900 আৰু 400ৰ ভিতৰত আছে 729 টো মানে 21ৰ পৰা 29ৰ ভিতৰত আমাৰ 729ৰ বৰ্গমূলটো আছে তে 21ৰ পৰা 29ৰ 729ৰ বৰ্গমূল থাকাৰ লগে লগে আমি চাম এই এককত কোন দুটা পূৰণ কৰিলে এককটো 9 হয় 21ৰ 1 1 গুণ 1 নহয় যদি আমি 22 পূৰণ কৰো 2 2 গুণ 4 হয় এককত 2 এটো নহয় 23 টো হ'ব 3 3 গুণ 9 এটো হ'ব লাগে ঠিক তেনেদৰে 25 টো নহয় আৰু কি 27 টো হ'ব 28 টো নহয় 28 টো যি 729ৰ বৰ্গমূল নহয় আমি জানো কাৰণ বেছি পূৰণ কৰিব নালাগে 8 গুণ 64 4 4 টো নাই ইয়াতে এককৰ যেটো তো এককত কোন দুটা থাকব পূৰণ কৰিলে 23 আৰু 27 ৰে এককৰ লগত ইয়াৰ এককটো মিলে 9 আৰু 9 23 আৰু 27 কোনটো হ'ব এই যেতিয়া আপোনালোকক যে কৈছিলো 25 পূৰণ 25 এটো চাই লব আপোনালোকে 25 পূৰণ 5 5 গুণ 25 আৰু 3 3 গুণ 6 6 25 এটা আপোনালোক অলপ আইডিয়াল বক্সু 25 টো যদি 625 হয় গতিকে 625ৰ আগতটো 23 টো হ'ব নোৱাৰে তো হ'ব এইটো কোনটো 27 টো মানে 625ৰ পিছতে হ'ব এইটো হ'ব আপোনালোকৰ 27 কথাটো বুজি পাইছে না কাৰণ যদি 25 টো 625 টো ডাঙৰ 729 কে গতিকে 729 কে যেহেতু 625 টো সৰু হোৱাৰ লগে লগে এই অৱৰ মাজে তলত গুচি আহিব যেহেতু 729 টো 625 কে ডাঙৰ হলে 23 টো নহয় 23 টো যেহেতু 25 ৰ লগত সৰু গতিকে এইটো হ'ব 27 ঠিক তেনেদৰে আমি 369 টো আমি যদি চাও 369 টো কাৰ মাজত পৰিব 20 4 আৰু 10 পূৰণ 10 100 4 আৰু 10 4 আৰু 100ৰ ভিতৰত থাকিব তো 4 আৰু 100ৰ ভিতৰত থাকিব লাগিলে আমি থাকিব কিহৰ ভিতৰত 11ৰ পৰা থাকিব 19ৰ ভিতৰত 11ৰ পৰা 19ৰ ভিতৰত থাকিব লাগিলে আমাক কি লাগে 1 লাগে 1 হলি কি হ'ব 11ৰ পৰা 11 1 গুণ 1 2 বাকি আছে এটা আমাৰ কি হ'ব 19 পূৰণ 19 পূৰণ 19 1 ইয়াৰে কোনটো হ'ব এটা 19 টো 1 আছে ইয়াৰে 1 আছে ইয়াৰে 1 আছে ইয়াৰে 1 আছে আমি এইটো সবে জানো 11 11 গুণ 1 যেটো নহয় তো এইটো হ'ব 19 সেই টিক্সটো ব্যৱহাৰ কৰি 15 15 গুণ 225ৰ যেহেতু 225 টো আছে 15 তাত তলত যেহেতু এইটো ডাঙৰ এইটো হলো 19 টো হৈ যাব ঠিক তো এইবাৰ আমি আগবাঢ়িছো এইটো 577 তো 577 টো আগবঢ়াৰ লগে লগে আমি চাম এই একে চাম 20 পূৰণ 20 পূৰণ 4 হয় আৰু 30 পূৰণ 30 এইটো হ'ব 9 মানে 404 9ৰ ভিতৰত 577 আছে ঠিক তেনেদৰে 21ৰ পৰা 30 টো নহয় 29ৰ ভিতৰত আমাৰ বৰ্গমূল আছে তো এককটো চাব লাগিব এককটো 1 1 গুণ 1 টো নহয় 2 2 গুণ 4 নহয় 3 3 গুণ 9 হেতু নহয় 24 টো হ'ব পাৰে কাৰণ 4 জনো 16 এটো 6 টো চাই লব 25 টো নহয় তাকে 26 টো 26 6 জনো 26 এইটো হয়তো 24 টো হ'ব হয় 26 টো যেটো 6 এককত 6 আছে তাৰে এককত 6 আছে এটা আমি এই 25 টো চাম 25 টো জানো যেহেতু এটো 625 হল লগে এটো 25 টো হল লগে কি হ'ব 24 মানে 26 হ'ব এটো কি হ'ব যেহেতু 625 টোৰ ডাঙৰ 577 কে গতিকে 26 টো নহয় এটো হ'ব 24 তো এইখিনি আপোনালোকে যোগ কৰি দিলে আমাৰ অংকটো শুদ্ধটো ওলাই যাব তো এতিয়া আমি চাৰিটা অংক চাই লম কেনেকে তো বন্ধু বান্ধৱীসকল এইবাৰ আমি চাৰিটা অংক থকা বৰ্গমূল উলিয়াম তো 5184 হলে আমি কোনটো মাজত হ'ব পাৰো আমি যদি চাওঁ 7 পূৰণ 17 into 70 এইটো আৰু 80 পূৰণ
64 এইটো তো এইটো আৰু এই দুটাৰ মাজত আছে 51842 বা আমি এনেকৈ চাব পাৰোঁ 70 into 70 এইটো থাকিলে 75 into 70 এইটো আমি জানো এনেকৈ চাব পাৰোঁ 5 5 গুণ 25 8 8 গুণ 56 তো 4900 বিলৰ তো 70ৰ পৰা 75ৰ মাজত 5184 টো আছে নে নিশ্চয় আছে মানে আমাৰ এইটো হ'ব 71 ৰ পৰা 74 ৰ ভিতৰত ইয়াৰ বৰ্গমূল আছে তো ইয়াৰ বৰ্গমূল হ'ব লাগে আমাৰ কি লাগিব এককত 2 গুণ 4 তো 72 এইটো হ'ব 72 আপোনালোকে চাব পাৰে 2 গুণ 4 হাফ গুণ 14 হাফ গুণ 2 4 1 49 50 এইটো আমি এইটো 70 ৰ আছিল নুলিয়ালেও আমি যেটা কম থাকে আমি কৰি ল'ব পাৰিম চাইব আপোনালোকে 5184 আমি জানি লম 5184 টো কি পূৰণ কৰিলে 5184 ৰ মাজত থাকিব লাগে তো 70 পৰা 70 চাই ললো 4900 টকা এখানে মোৰ 4900 আপোনালোকে মোৰ ৰাখিব লাগিব আৰু 78 7 তো 70 পৰা 70 আৰু 78 7 এইটো জানো আমি 5 5 গুণ 25 আগুণ নে আৰু 6 আৰু 56 মানে 5184 টো 4900 আৰু 6525 ৰ ভিতৰত আছে মানে ইয়াৰ বৰ্গমূলটো হ'ব 71 ৰ পৰা 74 এটা 71 ৰ পৰা 714 হল লব লাগে আমি এককটো চাম এককটো 4 হ'ব লাগিব 4 হ'ব লাগে 1 1 গুণ 4 নহয় 2 গুণ 4 বাকি ইফালে 4 হল লব নহয় 3 গুণ নহয় তো 72 এইটো এবার এইটো 2116 হল লব লাগে আমি চাম এইটো কি 40 পূৰণ 40 এইটো 1600 আৰু 50 পূৰণ 50 এইটো 2500 চাই লওক এইটো তো 40 আৰু 50 ৰ ভিতৰত 2116 আছে না নিশ্চয় আছে তো আমি চাই লওক এবাৰ ইয়াৰে মাজত আমি কোনটো বৰ্গমূল জানো বৰ্গ কোনটো জানো কাৰ বৰ্গ জানো ইয়াৰে আমি জানো 45 5 5 গুণ 25 তো 5 4 গুণ 20 মানে 45 ৰ তলত হ'ব কি 45 ৰ তলত হ'ব কাৰণ 45 টো যদি যেটো সৰু 45 ৰ বৰ্গ যেটো 2025 ইয়াৰে যেটো 2100 হল লব এতিয়া তলত অহাৰ লগে লগে আমি চাম কি কি খাতে 46 48 48 এই চাৰিটাৰ ভিতৰত এটা হ'ব এই চাৰিটাৰ ভিতৰত হ'ব লাগে আমি গোটেইটা পূৰণ কৰি চাম নেকি না চাও এককটো চাই লম 6 গুণ 37 46 বাইগোটা কিয় নহয় বাইগোটা কোন হাতত 49 নহয় হয় 8 গুণ 64 হয় 9 গুণ 81 নহয় তো 46 নেক্সট টু আছে তোমাৰ 1849 ধরে আমি কি চাম 1849 3 গুণ 30 গুণ 30 গুণ এটো 900 আৰু এফালে আছে 40 পূৰণ ক্ষমা কৰিব এটো হ'ব 40 পূৰণ 40 এটো 1600 আনতে 45 পূৰণ 45 তো মিছাই ন 5 5 গুণ 25 5 4 গুণ 20 এটো তো ইয়াৰে মাজত 1600 আৰু 2025 ৰ মাজত 1849 আছে যা 40 আৰু 45 ৰ মাজত কি আছে 41 42 43 46 কোনটো ন হ'ব 3 40 এগুলো যোগ করে দিই তো এগুলো আমরা যোগ করে দিই তো বন্ধু বান্ধব আবার এইটো আছিল আমাৰ 5 সেকেন্ডৰ বৰ্গমূল উলিয়াৰ উপায় তো প্ৰথমতে আপোনালোকে ভিডিওটো চাই ল'ব একদিন বা দুদিন প্ৰেক্টিছ কৰিলে আপোনালোকৰ এই টিপছটো আপোনালোকে জানিব আৰু আপোনালোকৰ আগন্তুক পৰীক্ষাত এই সহায় কৰিব বুলি আমি আশা কৰিছোঁ আৰু চেনেলটো আপোনালোকে আশীৰ্বাদ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ